তাকে আপোনালোকক কিছু দেখাবলৈ চেষ্টা কৰিছোঁ। মন যায় মোৰো মন যায় মোৰো মন যায় চকু থৈ চাবলে লাহে লাহে ওচৰ পাবলে কাষে কাষে খোজ দিবলে একদম ধুনীয়া লাগিছে মানে পাহাৰৰ কাষে কাষে হয় তাজমহল মন নদী হৈ মৰম খুটিব মানে এইটো হৈছে এটা পাৰ্কিং প্লেচ। ইয়াৰ পৰা ধুনীয়াকৈ শ্বিলঙৰ পাহাৰৰ ওপৰৰ পৰা পৰিৱেশসমূহ চাব পাৰি আৰু তলত এখন নদী আছে। মানে এনেকুৱা ধৰণৰ কিছু সুন্দৰ পৰিৱেশ আপোনালোকে চাবলৈ পাৰিব আৰু মন যায় মন যায় মন যায় দাদা দিদি দিদি দাদি দাদা দিদি দিদি দাদি মন যায় মোৰো মন যায় মোৰো মন যায় আমি পাহাৰটোৰ ওপৰত উঠিব লাগিব। এই ওপৰে সৈতে আকৌ তলত নামিব লাগিব। এনেকুৱা ধৰণৰ ৰাস্তা কিছুমান ওপৰৰ পৰা দেখিছোঁ। মানে আমি এতিয়া ওপৰত উঠি আছোঁ আৰু চাই থাকক। মোৰ বুলিবলে আছে সি বুকু মিঠা তোমাৰে অনুভৱ ভয় লাগে জানা কথাৰে ক'বলে নাম দিয়া জানো চা শিহৰণ ক'বালে কিয় এনে ভাল লগা অসহায় অসহায় নীৰৱতা ক'বালে কিয় এনে ভাল লগা অসহায় অসহায় নীৰৱতা মন যায় মন যায় মন যায় দাদা দিদি দিদি দাদি দাদা দিদি দিদি দাদি মন যায় মন যায় মন যায় দেখিছে আমি আকৌ তললৈ নামিছোঁ। মানে তললৈ নামিব লগা বহুত পাহাৰ ওপৰত মানে ওপৰত এবাৰ উঠিব লাগে এবাৰ তলত নামিব লাগে। উদাসী উদাসী গধুৰ পদকতে জোৰ সপোন আহি বহে চুবুৰীয়া বহু শিহৰণে আহি মোক সকল সৰিয়া কৰে মোৰ খোজৰ বাটত ছায়া নামে তুমি পোহৰ দিয়া খাহনো বাঢ়ে
মোৰ খোজৰ বাটত ছায়া নামে তুমি পোহৰ দিয়া আশানো বাঢ়ে মন যায় মন যায় মন যায় দাদা রে 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 দাদা রে 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 দাদা রে রে মন যায় মোৰো মন যায় মোৰো মন যায় আৰু কিছু বেলি দেখা দিবা নেকি তোমাক চোৱাৰ বতৰীয়া হৃদয়ৰে বাকী তেজ সিঁচি সিঁচি তোমাক ভবাৰ বতৰীয়া দুচকুৰে আহা ফুৰে হাঁহে আৰু হৈ আঁতৰা কাইতে খোজে দুচকুৰে আহা ফুৰে হাঁহে আৰু হৈ আঁতৰা কাইতে খোজে মন যায় মন যায় মন যায় দাদা রে 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 দাদা রে রে দাদা রে 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 মানে ভালকৈ চিনি নাপাওঁতো ইমান কথা চথা কোৱা নাই আৰু চিনি পোৱা জেগা নহয় নতুনকৈ আহিছোঁ শ্বিলঙত আজি প্ৰথম আৰু চাগে বেছি ভিডিঅ' কৰিব নোৱাৰিম মানে আমাৰ ড্ৰাইভাৰজনে কোৱা মতে আগলৈ ফুল আৰ্মি কেম্প আছে আৰু তেওঁলোকে ভিডিঅ' কৰা দেখিলে বকিব তো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'বোৰ ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে তো সমাপ্ত কৰিলোঁ আৰু বাই